অতীত কৈছেনে মুগাৰে মুহুৰা তাতোত কৈছেনে মাগুৰ তাতোত কৈছেনে বহাগী বিহুৰ নানাচি কেনে কৈ থাকো হেয়া বন্ধু বান্ধৱীসকল আজি মই স্কুললৈ লৈ যাম। আমাৰ স্কুলত বহাগী উৎসৱ পাতিছে। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বলকচোন আমি স্কুললৈ যাওঁ। ইয়াত দেখিছেনে আপোনালোকে মই বিহু সাজত বিহু নাচিবলৈ আহিছোঁ। এতিয়া মই গাড়ীৰ কাৰণে ৰৈ আছোঁ স্কুললৈ যাবলৈ। গাড়ীবোৰ আজিকালি স্কুললৈ যোৱা সময়ত পটককৈ নাহে বাৰু কেলৈ। এতিয়া মই স্কুললৈ যাবলৈ ৰেডি হৈ আছোঁ। আপোনালোকে চাই থাকক, মই স্কুললৈ জলদি পামগৈ। বন্ধু বান্ধৱীসকল এয়া চাওকচোন আমাৰ স্কুল পাই গ'লোহি। চাই থাককচোন মোৰ ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাব। লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাই দিব। বিহুটো ফূৰ্তিৰ বস্তু, উন্মাদনা নহয়। বিহুত ফূৰ্তি আমিও কৰিম, সকলোৱে একেলগে নাচিম। সেইবুলি হেঁচা ঠেলা এতিয়াও কিন্তু নহয়। বাকী কোনে ফটো লয় কি লয় ল'ব, খালি আমাৰ যাতে অতিথি বা আমাৰ জ্যেষ্ঠসকলে আমনি নাপায়। আৰু ওচৰৰ পৰা ফটো ল'লে অকণমান আঁতৰখিনিয়ে দেখাত ডিষ্টাৰ্ব হ'ব। ফটোটো বহুত ওচৰৰ পৰা ল'ব গ'লে আমি অনুৰোধ জনাইছোঁ, পিছৰখিনিয়ে দেখাত দিগদাৰ পাব পাৰে। ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ। বহাগত জাতিয়ে স্নান কৰে, মলিয়ন বস্ত্ৰ সলায়। সংগ্ৰামী জীৱনতো ৰণ প্ৰেৰণা দিয়ে বৰদৈ চিলায়। এয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ভাষণ, বহাগৰ বৰ্ণনা। বহাগে আটাইৰে মনত সাহস জগাই আটাইৰে মনত চিন্তা চেতনা। বহাগে প্ৰকৃতিৰ সাজ পিন্ধি অসমীৰ চোতালত বৰদৈ চিলাৰ দৰে চাকৰি ঘূৰা দিন আছে। আটাইৰে মনত ৰং সিঁচি যায়। এতিয়া আমাৰ মনতো ৰং সিঁচিবলৈ আহি আছে এটা লাউনী নাচনী। তেওঁলোক আটাইকে আদৰিছোঁ। আশা কৰিছোঁ আটাইৰে মন ৰঙেৰে ভৰাই তুলিব। এয়া বিহুৰ বাকৰিত প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সৈতে ঢুলীয়াসকল। ধন্যবাদ। এয়া আমাৰ স্কুলত চবেই নাচিছে। প্ৰথম শ্ৰেণীৰ পৰা ছাৰে এনেকৈ কৈছিলে 1, 2 and 3 বুলি কৈছিলে। সেইকাৰণে আমি চব গুচি আহিলোঁ। ময়ো নাচিছিলোঁ। এই ছোৱালীবিলাক যে আগত আছিলে সেইকাৰণে নেদেখিলে ল'ৰাবিলাক আৰু ছোৱালীবিলাক এতিয়া আগতহে কৰিব লাগিছিলে।
দলিত নাচিবা, তয়ে বিহু